আমি চিমলা আহি পালোঁ। এইফালে ভূটানৰ আৰু এটা গেট আছে চাগে আগত। আমি এইফালে যাব চেষ্টা কৰিছোঁ। তো কিমান পাৰোঁ যাবলৈ চেষ্টা কৰোঁ আৰু আমি দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। চ' এইখিনিতে কথা এটা হ'ল যে ইহঁতে আমাৰ লগতে গৈছে, ইহঁত দুয়ো মানে আমি 4জন গৈ আছোঁ এতিয়া। তো বলক। তো বাকী যে নহওক ইফালৰ পৰিৱেশটো কি ধুনীয়া লাগিছে আৰু কি সেউজ। তো আগলৈ গৈ থাকোঁ এতিয়া। তো বন্ধুসকল আমি এনেই ফুৰিবলৈ আহিছিলোঁ, কিন্তু আহি আমি চিমলা পাই গ'লোঁ ইফালে আৰু ভূটানে যাম এতিয়া। তো বন্ধুসকল চিমলাৰ এইফালেৰে ভূটান যোৱা আজি প্ৰথম মোৰ। চ' এতিয়া যাই আছোঁ মানে আমাৰ সেইফালে ভূটান মানে কুমৰিকাটা হৈ ৰাস্তা আছে, সেইফালে যাওঁ, কিন্তু এইফালেৰে যোৱা নাছিলোঁ। তো আজি এইফালে প্ৰথম। তো বলক আগলৈ। চ' আমি নেশ্যনেল হাইৱেৰে যাই আছোঁ এতিয়া ভূটানলৈ। তো আমাৰ লগত ভিডিঅ'টো শেষলৈকে থাকক, দেখা হ'ব আপোনালোকে। তো বলক। চ' ইয়াৰ পৰা ভূটান 9 কিলোমিটাৰ আছে চাগে। ইণ্ডো ভূটান বৰ্ডাৰ 9 কিলোমিটাৰ। চ' আগলৈ গৈ থাকোঁ। সিহঁতে মেইন চাগে এইফালে দিয়ে লেনদেন কৰে আৰু মানে অহা যোৱাটো বিশেষকৈ ৰাখে আমাৰ ভাৰতবৰ্ষৰ লগত। মই ভাবোঁ আৰু তেনেকৈ হ'ব পাৰে, যিহেতু আমাৰ ইফালেও আছে ন। আমাৰ ইফালে মানে ইমান হাইৱে টাইপ নহয় আৰু। চ' এইফালে এইটো যিহেতু অলপ ৰাস্তা পথ ভাল, চ' তেনেকুৱাই হ'ব। তো বলক। চ' এইফালে পিকনিক প্লেচ হৈছে, এইফালে বহুত আহে। এইফালে বহুত মানে পিকনিকৰে প্লেচ মানুহে। এতিয়া জুম কৰিব চেষ্টা কৰি আছোঁ, এতিয়া পাৰোঁ নে নাই দেখাব আপোনালোকক। কমলা বজাৰ ডাউধাৰা আহি পালোঁ আমি। এইফালে পিকনিক প্লেচ হয়। চ' এইটো মেইন ৰোড হয়, এইটো ভূটান যোৱা মেইন ৰোড হয় ইফালে। চ' এইফালে বলক আপোনালোকক ডাইৰেক্ট আগত লগ পাইছোঁ। চ' বন্ধুসকল এইফালে এটা ধুনীয়া বস্তু দেখা পালোঁ। চ' এইটো চাওক, ধুনীয়া লাগিছে আৰু নক'ব আৰু কেনেকৈ প্ৰকাশ কৰোঁ আপোনালোকক। আমি ইফালে এতিয়া আগত যাব চেষ্টা কৰিছোঁ। ইয়াত SSB চেকিনে একো নক'লে, মানে SSB চেকিনে যাব পাৰিবা এনেকৈ ক'লে আৰু ন পিছত। চ' আমি সেইকাৰণে আহিলোঁ, কিন্তু ভূটানৰ এণ্ট্ৰি নিদিব আৰু যিহেতু 2টা বাজি আগ হৈ গ'ল। চ' সেইকাৰণে নেদে। চ' আগত যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম, আৰু ভিতৰত যাব নোৱাৰিবও পাৰোঁ এইফালেৰে। চ' বলক। চ' ইহঁতেও চাগে ফটো উঠি আছে আগত, এই কাৰ কেইখনৰ মানুহকেইটা। তেনেকুৱাই লাগিছে মানে। চ' আপোনালোকক কেনেকুৱা এটা ফিল হৈছে কমেণ্টত প্লিজ জনাব। বাকী যিয়ে নহওক জেগাখিনি মজা লাগিছে, আৰু এই পাহাৰখন চাই এনে ভাল লাগে আৰু ন। আপোনালোকক দেখাই দিছোঁ এবাৰ চাওক।
চ' এইটো গেট শেষ হোৱাৰ পিছতে আমি মেইন ভূটানৰ গেট পাই যাম আমি তো বলক বন্ধুসকল চ' সেয়া আগত ভূটানৰ মেইন বৰ্ডাৰ দেখাই পোৱা গৈছে তো আগলৈ চাই থাকক তো বন্ধুসকল আমি গাড়ী ইয়াতেই থোৱাৰ চেষ্টা কৰিম চ' আগত যিহেতু গাড়ী ইমান ভিতৰলৈ এণ্ট্ৰি কৰিব নিদিব চ' সেইকাৰণে আমি ইয়াতে বাকী আগলৈ খোজকাঢ়ি যাব চেষ্টা কৰিম চ' আমি পালোৱে চ' এইফালে এটা আৰু আমি যিফালেদি আহোঁ কুমৰিকটা সেই চাইডেও আছে কিন্তু এইফালে দিব পাৰে আৰু ন চ' এইটো মেইন গেট হয় এইটো বৰ্ডাৰৰ গেট চ' এইটো ভূটান বৰ্ডাৰ হয় চ' বন্ধুসকল মোৰ ইণ্ট্ৰ' লোৱা নহ'ল চ' মই ইণ্ট্ৰ'টো এইখিনিতে আৰম্ভ কৰি দিছোঁ নমস্কাৰ বন্ধুসকল মই ভাবিছোঁ আপোনালোক সকলোকে আকৌ এবাৰ মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ চ' আজি আমি ভূটানৰ মেইন বৰ্ডাৰ গেটেৰে আজি ভূটান চাব আহিছোঁ চ' আপোনালোকক দেখাই আছোঁ গেটখন মই মানে আগতে ইণ্ট্ৰ' ল'ব পাহৰি গ'লোঁ চ' ইণ্ট্ৰ'টো এইখিনিতে আৰম্ভ কৰিলোঁ তো বলক চ' বন্ধুসকল আগত গৈ আছোঁ এতিয়া আপোনালোকক দেখাম যে ইফালে সোমাব নিদিয়ে চাগে পাছ লাগিব চ' আমি যিখিনি পাৰোঁ এইখিনি কৰি আছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু চ' বলক চ' বন্ধুসকল আমি এতিয়া পূৰা ভাৰতবৰ্ষৰ বাহিৰত আছোঁ বিদেশত চ' আপোনালোকক বিদেশৰ অলপ ভাৱ দিলোঁ আৰু ন মানে বিদেশ হয় দেচোন চ' ইয়াৰে মিলিটাৰীকেইটাই ক'লে যে বেছি ভিতৰত যাব নোৱাৰা আৰু এনে আমাক বিনা বাইকে সোমাব দিছে ভিতৰত চ' এনে ইয়াৰ পৰা অলপ ঘূৰি যাওঁ তো চাই থাকক চ' বন্ধুসকল আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু আহিছোঁ আপোনালোকৰ মাজত আগন্তুক লগত চ' বাই বাই